নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আৰু আজি আপোনালোকক মই মোৰ এটা ৰেচিপি শেয়াৰ কৰিব বিচাৰিছো আৰু সেইটো হৈছে হাঁহ আৰু কোমোৰা ৰেচিপি যেটো অসমীয়া হিচাপে সকলোৰে ঘৰতে হাঁহ আৰু কোমোৰা চলে আৰু হাঁহ আৰু কোমোৰা সকলোৱে খাই ভাল পায় বনাই ভাল পায় বহুতে জানে আৰু মই কোনো শিকাবলগীয়া কোনো কথাই নাই তাতে কিন্তু যি সকলে নাজানে বা খাব বিচাৰে তেওঁলোকৰ বাবে বিশেষকৈ এই ৰেচিপিটো মই আগবঢ়াইছো আহকচোন মইনো কেনেকৈ মোৰ এই ৰেচিপিটো বনাও তাকে চাওঁ হাঁহৰ মাংস বনাবৰ বাবে হাঁহৰ মাংস সৰহকৈ কাটি লওক কোমোৰা মাংস যেহেতু সৰহকৈ আছে গতিকে কোমোৰাখিনি অলপ বেছিকৈ লৈছো লগতে ডাঙৰ আলু 3টা পিয়াজ 3টা আদা নহৰু গুচাই লৈছো আৰু লগতে 2টা কেঁচা জলকীয়া আদা নহৰু পিয়াজ জলকীয়া মিহিকৈ কুটি লৈছো আৰু এটা পিয়াজ ডাঙৰকৈ কাটি লৈছো হাঁহৰ মাংসখিনিত জলকীয়া গুড়ি জিৰা গুড়ি ধনিয়া গুড়ি দি মেৰিনেট কৰি অলপ সময়ৰ কাৰণে ৰাখি থৈছো মছলাখিনি মেৰিনেট হোৱাৰ পাছত গেছত কেৰাহী পাতি দিছো লগতে কেৰাহীটো গৰম হোৱাৰ পাছতে অলপ মিঠাতেল জোখমতে দি দিছো তেলখিনি গৰম হোৱাৰ পাছত দুখিলা তেজপাত আৰু 4টা শুকাই থকা জলকীয়া দি দিছো তাৰ পাছত মাংসখিনি দি দিছো যেহেতু মেৰিনেট কৰাৰ সময়ত মই সকলো মছলা এড কৰিছিলো গতিকে এতিয়া তেনেকুৱা একো মছলা মই এড কৰা নাই প্ৰথমে ডাঙৰকৈ কাটি লোৱা পিয়াজখিনিৰ লগতে সৰুকৈ মিহিকৈ কাটি লোৱা পিয়াজ নহৰু আদা জলকীয়া সকলোখিনি একেলগে বাকি দিছো মাংসখিনি মাজে মাজে লৰাই আছো আৰু লগতে তাতে অলপ নিমখ দি দিছো অলপ সিজাৰ পাছত কাটি থোৱা আলু আৰু কোমোৰাখিনিও একেলগে মই তাতে বাকি দিছো আৰু গুটেখিনি লৰাই পেলাই মই ঢাকন মাৰি দিছো সিজিবৰ বাবে মাংসখিনি ঢাকন খুলি লৰাইছো যাতে মাংসখিনি সিজি যোৱাৰ পাছত মাংসখিনি তলত লাগি নধৰে সেইভাবে মাংসখিনি লৰাই আছো আৰু লগতে তাতে থকা আলু আৰু কোমোৰাখিনি সিজালৈকে মই আকৌ এবাৰ ঢাকন মাৰি দিছো যাতে গুটেখিনি সিজি কোমোৰাৰ যেটো তাৰ পৰা ওলোৱা যেটো পানীটো সেই পানীটো যাতে মাংসখিনিৰ লগত মিলি যায় আৰু কোমোৰাটো সিজে যেহেতু মই 2-3 মিনিটৰ মুৰে মুৰে মাংসখিনি মই লৰাই আছো যাতে লাগি নধৰে আৰু মই তাতে নিমখ আৰু জ্বলা যি সোৱাদ অনুসাৰে যিখিনি মই দিছো সেইখিনি চাই লৈ পেলে মই আকৌ এড কৰিব লগা হৈছে যে কৰিছো আপোনালোকে যদি বনাই তেনেকৈ আপোনালোকৰ নিজৰ নিমখ জলকীয়া চাই নিমখ যেটো আপোনালোকৰ সোৱাদৰ কাৰণে আপোনালোকে দিয়ে বা যিমান জ্বলা খাব পাৰে সিমানখিনি আপোনালোকে নিজে এড কৰিব পাৰে আৰু লগতে আলু কোমোৰা সিজি মাংসখিনিৰ পৰা যেটো তেল ওলাই আহে সেই তেলটো আহালৈকে মই ঢাকি পেলাই মই লৰাই আছো মোৰ মাংসখিনি হোৱালৈ কমেও আধা ঘণ্টা 45 মিনিট সময় লাগিছে যেহেতু বহুত সময় ভাজি থাকিলে তাৰ পৰা মাংসটো সিজি পেলাই যেটো মাংসৰ পৰা যেটো তেল ওলাই সেই তেলটো ওলালৈকে আমি ৰখিব লাগিব গতিকে মই বহুত সময় মাংসখিনি ভাজো যিমানে আমি মাংসখিনি ভাজো সিমানে আমাৰ তাৰ পৰা ওলাই অহা তেলখিনি আৰু বেছি টেষ্টি কৰি তোলে গতিকে মই যিমান পাৰো সিমান টাইম ভাজো আৰু নিসিজালৈকে মই বহুত টাইম মোৰ লাগে মাংস বনাওতে গতিকে মোৰ 30-40 মিনিট মানটো লাগিছে গতিকে আপোনালোকে মোৰ দৰে মাংস বনাই চাব পাৰে এনেকৈ আৰু এটা কথা যেহেতু কোমোৰাটো মই বিশেষকৈ মাংসত বুঢ়া কোমোৰা হাঁহৰ মাংসত বুঢ়া কোমোৰা দৰকাৰ হয় কিন্তু মই বজাৰত তেনেকুৱা নাপালো গতিকে মই কোমোৰাই আনি পেলাই বনালো তথাপিতো মোৰ মাংসখিনি আপোনালোকে দেখিছে খাবলৈ বহুত টেষ্টি হৈছে আৰু আপোনালোকে বনাই চাব পাৰে আৰু আপোনালোকেতো দেখিছে মোৰ হাঁহৰ মাংসৰ কালাৰ কিমান ধুনীয়া হৈছে আৰু লগতে খাবলৈ বহুত সোৱাদ হৈছে যেহেতু মই প্ৰথমবাৰ বনাইছো কিন্তু প্ৰথমবাৰতে নাজানো হয়তো মোৰ কিছুমান বস্তু দিয়াত ভুল হ'ব পাৰে গতিকে মই যেনেকৈ পাৰিছো তেনেকৈ দিছো মোৰ যেনেকৈ মন গৈছে তেনেকৈ মই বনাইছো নিজৰ ৰেচিপি হিচাপে মই খাই ভাল পাইছো আৰু গতিকে আপোনালোকেও যদি কেতিয়াবা এই ৰেচিপিটো ট্ৰাই কৰে তেতিয়াহলে মোৰ কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব আপোনালোকে হয়তো মোৰ এই ৰেচিপিটোৰ পৰা কিছু সংখ্যক মানুহে যিসকলে নাজানে তেওঁলোকে হয়তো কিবা অলপ হলেও শিকিব পাৰিলে আৰু যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টোৰ পৰা কিবা শিকিব পাৰিছো বুলি ভাবিছে তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে কমেন্ট সেকশনত কমেন্ট কৰি জনাব আপোনালোকে মোৰ ভিডিঅ'টো কেনে পালে
যদি আপোনালোকে কিছু দিহা পৰামৰ্শ দিব বিচাৰে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত মোক কমেণ্ট কৰি জনাব পাৰে পুনৰ আন এটা ভিডিঅ'ত লগ পাম আজিলৈ আহিছোঁ